নমস্কাৰ ৰাইজ, আজি ৰাতিপুৱাই বাবাৰ নাম লৈ হাতত তুলি ল'লোঁ এটা কাম। আচলতে বহুত দিনৰ আগতে পৰ্দা কেইখনমান আনি থোৱা আছিল। আজি কোনোমতে লগালোঁ দিয়ক। আজি আমাৰ ইয়াত ইলেকশ্যনো আছিল, সেইবাবে আণ্টিহঁতৰ লগত গ'লোঁ ভোট দিবলৈ। ভাইটিয়ে এবাৰ ফাৰ্ষ্ট টাইম ভোট দিলে নহয়। আজিকালি আকৌ ভোট দি হাতৰ চিনটো নেদেখালে ছ'চাইটিয়ে বা একচেপ্ট কৰে নে নাই, সেইবাবে আমিও দেখালোঁ দিয়ক। এই যে স্কুলখন দেখিছে, ইয়াৰ পৰাই ভাইটিয়ে শিক্ষা জীৱনৰ পাতনি মেলিছিল। সন্ধিয়া আকৌ গ'লোঁ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ হাজৰিকানী বৰমাহঁতৰ ঘৰত। ডিঙিটো নিতিওৱাকৈ জানো ঘৰলৈ আহিব পাৰি, সেইবাবে কলিতানী বৰমাহঁতৰ ঘৰত চাহ একাপ খাবলৈ সোমালোঁ। তেখেতৰ বৰ লাজ দিয়ক। এই টি শ্বাৰ্টটো আকৌ মই ইণ্ডিয়ান অইলত দুদিনমান এপ্ৰেণ্টিছশ্বিপ কৰা দিনৰে। কেতিয়াবা সময় সুবিধা মিলাই এনেকৈ পিন্ধি থাকোঁ। মা আৰু ভাইটিয়ে ঘৰত আহি সৰুকৈ ফাংচন এখনো কৰিলে। আমাৰো সেইটোৱে ভাল দিয়ক, ফাংচন চাবলৈ বাহিৰলৈ নগ'লেও হৈ যায়।